কবি আসিফুল হক আবৃত্তি আসিফুল হক ৰচনাকাল 12/6/2021 কবিতাৰ শিৰোনাম লকডাউনত ধ্বংস হ'ল সকলো। হেৰ' লকডাউন কিয় আহিছিলে এই পৃথিৱীত, হৈ গ'ল সকলো ধ্বংস। ধ্বংস হ'ল জীৱন, ধ্বংস হ'ল বিদ্যালয়, যেতিয়াৰে পৰা আহিলা লকডাউন তুমি। এখন বিদ্যালয় আছিল ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ভৰপূৰ, ইমান মৰম লগা ঠাই, কিন্তু শেষত লকডাউনৰ ফলত পৰিণতি বিদ্যালয়খনৰ অৰণ্যৰ নিচিনা হ'ল। য'ত আছিল বহুতো ল'ৰা ছোৱালীয়ে আনন্দৰে খেলি মনৰ কথা প্ৰকাশ কৰি, য'ত আছিল শিক্ষকৰ শিক্ষকতাৰ পোহৰ, য'ত আছিল ছাত্ৰ ছাত্ৰীৰ মৰম আদৰ, এতিয়াচোন নাইকিয়া হৈ গ'ল সকলো। হেৰ' লকডাউন সকলো কৰিলা ধ্বংস তুমি। ধ্বংস হ'ল ছাত্ৰ ছাত্ৰীৰ জীৱন, ধ্বংস হ'ল আশা ভৰসা। সেই বিদ্যালয়খন আছিল খুব মনোৰম ঠাই, সন্মুখত আছিল এখন ফুলৰ বাগিচা, য'ত আছিল ৰজনীগন্ধা, মালতী, গোলাপ, তগৰ, জবা, পাই আছিল সাৰ পানী, নাচি উঠিছিল ফুলৰ ৰাণী। আহিল লকডাউন, ধ্বংস হ'ল ছাত্ৰৰ জীৱনৰ দৰে ফুলনিখন, নোপোৱা হ'ল সাৰ পানী, মৰহি গ'ল বাগিচাখনি। হেৰ' লকডাউন আহিয়ে কৰিলা কণমানিৰ জীৱন অন্ধকাৰ, নাপালে বিদ্যালয়ৰ উমান, নাপালে শিক্ষাৰ পোহৰ, নোৱাৰিলে গাব শিক্ষাৰ জয়গান।